তো অসমবাসী ৰাইজ আপোনালোকে এই কিচিং ভিডিঅ'টো চাওক আৰু ইয়াৰ ফানি কমেণ্টছবোৰ শুনক লগতে হেডফোনডাল লগাই ল'ব আজিকালি পৰহি সদায় তোক চামেই চাওঁ এদিন নহয় এদিন তোমাৰ ৰহমৰ ভাগ পামেই পাম तो चलिए शुरू करते हैं তুমি বিয়াখন পাতি লোৱা আকৌ চকৰ নামাৰিবি দেই লোকৰ হয় মনোজ ভাই বৰ দুষ্ট দেই তই জোনমণি আৰু কাকুৱে দুখ পাব নহয় পাখিয়ে পাখি মেলি দিব क्या नजारा है क्या माल है यार তই কি কৰি আছ দাদা পেং কৰিলো ন সেইটো চা কেমেৰা আৰু কেইদিনমান পাছত ওলাব মনোজ ভাই পাখিক লৈ পলাল দাদা ভাল সময়ত আহিলা নহলে ইহঁতে চুধিব ওলাইছিল হাতখন একদম জেগাত হাতখন অকণ বেয়া জেগাত গ'ল নেকি জানি বুজি হাতখন ক'ত লগাইছে চোৱা বনৰাটো লোকৰ মাইকীৰ লগত এইবোৰ ভাল নালাগে ইউটিউবৰ নামত বেছি তললৈ গৈছা बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ চেচে আও গোটেইডাল সোমালে যেন পাওঁ समझ रहे हो আচল মজা মনোজ ভাই লৈ আছে মনোজ ভাই আৰে তহঁত খবৰ এটা দিলেকে আহিলি যে সাৰপ্ৰাইজ নে কিনো ফোন এটাতো কৰিব পাৰা 2 বছৰৰ মূৰত আহিছা জানানে সাৰপ্ৰাইজ পাখি Don't touch me, Mikey পাগল বল এইবিলাক মানুহৰ পৰা নাহো চল পাখিয়ে তোৰ কণীটো চাই চাই আমনি পালে আৰু ভাঙিয়ে দিলে কিমান আৰু একেটাকে समझ रहे हो পৃথিৱীত যদি এনেকুৱা অলাগতিয়াল মানুহ আছে এইকেইটা বুলি কলো টকাৰ কাৰণে চি 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 পাখি কম বস্তু নহয় কিন্তু দেই কণীতহে মাৰে আজিহে সঁচা কথা কলে মাইকী পাগল মনোজ ভাইৰ গুটিটো সৰি পৰিল চাবলৈ আইনা দিছো চাবলৈ কণী দিছো বাবলৈ দৰজা মুখত খেৰকি দিছো ডেকা লৰা চাবলৈ আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা বাপেৰৰ মূৰটো গাইছ বাজনা বজাই থকা কেইজনক মানিছো কিন্তু কোনে মাতিছেনো এইজনীক মাই অল টাইম ফেভাৰেট ছিংগাৰ অসমৰ ফেমাছ ছিংগাৰ পাগলীটোৰ বাপেৰৰ মূৰটো গাইছ ভিডিঅ'টো চাই যদি অলপ মানুহ হাঁহিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ